বৰ্তমান আহিছোঁ ধৰ্মদল বিষ্ণু মন্দিৰ আৰু ইয়াতে সেৱা এটা কৰিলোঁ। প্ৰসাদো দিলে এতিয়া আমাক। বৰ বেছিকৈ একো দেখুওৱা নাই, কাৰণ মানে খুৰাহঁত খুৰীহঁত আৰু পোৱালীকেইজনী বিনি আহিছে, কিন্তু বিনিৰ ভিতৰত এইবিলাক দেখাবই, গতিকে মই ইমান দেখা থকা নাই। আৰু মন্দিৰৰ পৰা আমি এতিয়া আহিলোঁ হৰ্ণবিল উদ্যান, এতিয়া টিকেটটো কাটিলোঁ। মই আগতে ইয়াতে ভিডিঅ' কৰিছোঁ, বহুতকেইটা ভিডিঅ' দিছোঁ চাগে, আৰু বিনিয়ে যিটো লাভ ষ্টৰি দিছিলে ইয়াৰ পৰাই দিছিলে। আৰু আজি বিশেষ বৰ নেদেখাওঁ, আহি পেলাই এটা সোমালোঁ। ইয়াৰ ভাতকেইটা বহুত মানে সুস্বাদু হয়, ভাত খাবৰ কাৰণে সোমাইছোঁ বুলি। ইয়াতে কিছুমান মানুহে ঘৰতে লৈ আহিছে, আহি পেলাই চব খাইছে ইয়াতে। বেয়া লগা নাই, পৰিৱেশটো ভালে লাগিছে। আগতে দেখাইছোঁ, কিমাননো দেখালোঁ আৰু এতিয়া ভাতকেইটা খাই লওঁ, বিৰাট ভোক লাগিছে মানে। এইটো হ'ল বনসৃষ্টি স্মাৰক বিপণী, ইয়াতে লিখা আছে। ইয়াতে মানে আমাৰ থলুৱা সামগ্ৰী কিছুমান, কাপোৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ